মই গৈছিলো গুৱাহাটীত, আপোনালোকেতো গমেই পায় গাইজ। আহি পেলাই ৰঙিয়াত গাড়ী চাড়ী নাই গাইজ, থাকিব পৰা নাই গৰমত, দেখিছে না। এখন বেচলাৰ বাহানত সোমাব পাৰি না গাইজ, দেচোন কো ইয়াতে সোমাব দিছি মোক, ইয়াতে সোমাব পাৰি হা, বাহিৰত যাম ৰ'দ খাই গাইজ। গাইজ তই দেখা পাইছে গাইজ, মোৰ পিছফালে ৰঙিয়াটো হাৱে চক। আজি বিশ্বকৰ্মা পূজা না, সেইকাৰণে মানুহ চানুহ নাই গাইজ। কি কবি গৰমৰ উৎপাত, ৰ'দটোও দিছি দেই আৰু কি কবি আৰু, উপায় নহয় আজি গাইজ। তো আপোনালোকে ভালে আছে না, পূজা চূজা কৰিলাক না, পূজা কৰিছে যদি এটা কমেণ্ট কৰি দিব। তো আৰু গাইজ উপায় নাই দে, আৰু এনেকৈ যাব লাগিব এতিয়া তামোলপুৰক লাগি, উপায় নাই আৰু গাইজ। তো গাইজ দেখিছে না, মানুহ চানুহ নাই ৰাস্তাত। তো গাইজ আৰু দে গাইজ, ৰঙিয়াৰ পৰিৱেশ গাইজ, মানে উপায় নাই আৰু গাইজ। হা পাৰি সোমাবা হা, 4টা মানুহ সোমাব পাৰি হা, মস্ত ডাঙৰ দীঘল মানুহটো মই হা গাইজ, সোমাব পাৰিম নাযাওঁ। গাইজ কি জানা না, আজিকালি টকা পইচা নহ'লে কাম নাই জীৱনত, হয় না। চাওঁ আজি যদি মোৰ টকা থাকিল হয়, পইচা থাকিল হয় না নহয়, মোৰ আজি কাঠ থাকিল হয় হা। আপোনালোকে মৰম কৰক, সেইকাৰণে ছাপোৰ্ট কৰক, যাতে মই এখন কাঠ চাৰ কিনিব পাৰোঁ গাইজ, জানা না। গাইজ দুখ লাগে, বহুত দুখ লাগে, আঘাত লাগে, কষ্ট লাগে। বাইক এখন আছে মোৰ, গ্লামাৰ বাইক, ব্লকটো যাওঁ হৈছে ধোৱা মাৰে। ভাবছিলোঁ গুৱাহাটীক লাগি নিম বুলি, কি আশাত নিম গাইজ হা, তাতে যদি বয়া হৈ যায় গাইজ। তো সেইকাৰণে লাইন গাড়ীত গৈছিলোঁ, আহি পেলাই এতিয়া লাইন গাড়ীত মৰি আছোঁ গাইজ। তো গাইজ দেখা পাইছে, এতিয়া আমি এনেকৈ যাই আছোঁ গাইজ, কি কৰিবি আৰু উপায় নাই গাইজ। এই মানুহ চানুহ নাই, দেখিছে না এইগিলাখান টেম্পুৰ পিছফালে। গাইজ কি জানা নাই, এটা মজা এটা লৈছোঁ আৰু গাইজ। গাইজ তামোলপুৰ ভূটান ৰোডটোত এনেকৈ স্পীড ব্ৰেকাৰ দিছি গাইজ, মই নপৰিলেহে ৰক্ষা গাইজ হা, কি কৰিবি আৰু উপায় নহয়। ইয়াতে মৰিম যা, বেছি দিন নাই মোৰ। মই যে টেম্পুৰ পিছফালে থিয়া দি আছোঁ, মই কিন্তু বহুত ভাল লাগি আছে দেই গাইজ। কিয় জানা না, ডেচলাৰ বাহাটোত সোমাই পেলাই গৰমত মনত পৰি বাহিৰত ধুনীয়া এটা হাৱা লাগি আছে গাইজ, ভাল লাগছে গাইজ যি নহওক। তো আপোনালোকক কেতিয়াবা এনেকৈ টেম্পুৰ পিছফালে এনেকৈ থিয়া দি যাই পাইছে না, তো যদি যাই পাইছে এটা কমেণ্ট কৰি দি গাইজ। মোৰ হ'লে কিন্তু গাইজ মজা লাগছে দেই, ইয়াতে পিছফালে কিবা এটা ভাল লাগছে, মানে একদম মুকালত না, যদিও বা ৰ'দ দি আছে, মানে হাৱাটো ধুনীয়াকৈ মানে লাগি আছে। অলপ ৰিক্সো আছে দেচোন গাইজ, কাৰণ কিয় জানা না গাইজ, টেম্পু গাড়ী মানে উল্টি যায়, মানে পিছফালে যদি বেছি লোড হৈ উল্টি যোৱাৰ মানে চান্স অলপ থাকে। আৰু যিহে স্পীড ব্ৰেকাৰ, যিহে খেঁচা মাৰে, ভৰিখন পিছলি পৰিব বুলি তামান ভয় লাগে, একদম পূৰা টাইট কৰি আছোঁ গাইজ। তো গাইজ কিমান আৰু ঠেৰি থাকবি, তাতে ঠেৰি বিৰক্তি লাগছে। দেখাৰ বাহানত তুমি কি কৰা, তাৰে দৰে নহয় কৰে, কিন্তু ভাল নালগে নুশুকিবে এটা, ভয় লাগে তাতে এতিয়া। তো আমাৰ ইয়াতে গাড়ী দুটা আছে, ইয়াত আছে বহি, আমাৰ বন্ধা আছে। কেনেকুৱা লাগছি গৰমটো? বঢ়িয়া বঢ়িয়া লাগছে ন। বাছত হ'লে যাব পাৰি হয় না, টেম্পুখন কিবা ডেচলাৰ বাহা ডেচলাৰ কাটি সোমাই দিয়ে আন পাপে মানুহ মাহা একদম চেচি চেচি। গাইজ এনেকৈ আহি আছোঁ দেই আৰু গাইজ। এতিয়া কিমানমান পালোঁ বা, তুলসীবাৰী পালোঁ নেকি, তুলসীবাৰী পালোঁ গাইজ। আৰু ইয়াতে এনেকুৱা স্পীড দেখাইছে, চাচোন গাইজ দিছি দেই আৰু কি ক'ম আৰু, বেয়া দিছি। অলপ সেই দেওয়া নৰাতে গৰমত ইত্ৰে নৰা গাইছ, বাপৰে বাপ, উফ কি গৰম দিছি গাইছ। এই ভাই বহিছিল আমাৰ লগত, সেই বৰডাকা দৰংগা মেলাত ঘৰ হয় না। তো মোৰ চেনেলটো চাবি দে, চেনেলৰ নাম পানীলাও ভ্লগ, পানীলাও ভ্লগ, ফেচবুকত আছে মোৰ, পানীলাও বুলি আছে পেজটো, চাবি হা, মই পইচাটো জৰা। তো গাইজ আমি পাই গ'লোঁ। তো মই এতিয়া মামাহঁতৰ ঘৰত, মানে ইয়াতে যাম আৰু গাইজ। এই ঘৰত গ'লে কোনেও নাই, পইচাটো দেওঁ ৰ, কেইটকা সেয়া দিম আছোঁ গোটাই সেয়া দি আছোঁ দে। তো গাইজ ঘৰ দে পাইছা চেনেলটো দে। তো গাইজ এতিয়া মই মামাহঁতৰ তাকে যায়, ইমান জ্বালা পাইছোঁ। এইটো যিটো ৰঙিয়া ভূটান যিটো পথ, ইমান স্পীড ব্ৰেকাৰ আছে গাইজ, মানে কি ক'ম, মানে ভাষা নাই গাইজ, চব স্পীড ব্ৰেকাৰে, বাপৰে বাপ ইমান স্পীড ব্ৰেকাৰ দিয়ে না। তো গাইজ এটা মানে এক্সপেৰিমেণ্ট কৰাৰ নিচিনা হৈছে মোৰ, মানে কি টেম্পুৰ পিছফালে উঠি। তো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট এটা কৰি দিব, আৰু মোৰ ভিডিঅ'টো ভাল লাগিছে নে লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, বাই বাই।